Hello everyone and নমস্কাৰ সকলোকে আজি এই ভিডিঅ'টো মই বনাইছোঁ মোৰ পৰিচয় দিবলৈ আৰু মই কি কৰি আছোঁ মোৰ নাম নিৰ্ণয়ন গগৈ মই বৰ্তমান পঢ়ি আছোঁ মেকৱাৰী ইউনিভাৰ্চিটি ছিডনী এজন এক্সচেঞ্জ ষ্টুডেণ্ট হিচাপে আৰু মোৰ হোম ইউনিভাৰ্চিটি হৈছে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সেছ গুৱাহাটী কেম্পাছ টাটা সামাজিক বিজ্ঞান প্ৰতিষ্ঠান এণ্ড মই বেচেলাৰ্ছ ডিগ্ৰী কৰি আছোঁ Bachelor of Arts in Social Sciences আৰু মোৰ মেজৰ হৈছে পলিটিকেল ছায়েন্স ৰাজনীতি বিজ্ঞান আৰু মোৰ মাইনৰ ইকনমিক্স এণ্ড মই মোৰ ফ'ৰ্থ ছেমিষ্টাৰ ইউনিভাৰ্চিটি ডিগ্ৰীৰ ফ'ৰ্থ ছেমিষ্টাৰ মই অষ্ট্ৰেলিয়াত কৰি আছোঁ মেকৱাৰী ইউনিভাৰ্চিটিত এণ্ড এইটো ফুল্লি ফাণ্ডেড হয় গতিকে মই কোনো ফিজ দিবলগীয়া হোৱা নাই প্লাছ মই ইয়াত থকা খোৱা গোটেই খৰচাখিনি মোৰ ইউনিভাৰ্চিটিয়ে বহন কৰিছে মোৰ ট্ৰান্সপৰ্টেশ্যনখিনি বহন কৰিছিলে দিছে আৰু মই ইয়াৰ লিভিং এক্সপেঞ্চেছখিনি মেকৱাৰী ইউনিভাৰ্চিটিয়ে মোক প্ৰভাইড কৰিছে গতিকে মই আজি মই অষ্ট্ৰেলিয়া কেনেকৈ আহি পালোঁ তাকে ক'বলৈ মই ভিডিঅ'টো বনাইছোঁ মই যেতিয়া এপ্লাই কৰিছিলোঁ এই এক্সচেঞ্জ প্ৰগ্ৰেমটোৰ কাৰণে ফেব্ৰুৱাৰী মাহত আমাৰ ন'টিচ ওলাইছিলে যে এনেকৈ এক্সচেঞ্জ প্ৰগ্ৰেম আছে 3জন ষ্টুডেণ্ট ছিলেক্ট কৰিব across all the 30 campuses this Guwahati campus আছে গুৱাহাটীত BASS ডিগ্ৰী আৰু মুম্বাইত আছে Bachelor of Science in Analytics and Sustainability তাৰ পৰাও আৰু তুলজাপুৰ কেম্পাছত আছে Social Work আৰু Social Sciences গতিকে এই তিনিটা কেম্পাছৰ ভিতৰত বেচেলাৰ্ছ পঢ়ি থকা 3জন ষ্টুডেণ্টেই ছিলেক্ট কৰিব এণ্ড ৰিকুৱাৰমেণ্ট আছিলে এনেকুৱা পাছপৰ্ট থাকিব লাগিব দেন 6.5 গ্ৰেড থাকিব লাগে ইউনিভাৰ্চিটি আৰু এটা ইণ্টাৰভিউ ৰাউণ্ড এণ্ড ৰিটাৰ্ণ ৰাউণ্ড সেইবোৰ আছিলে গতিকে যেতিয়া ফেব্ৰুৱাৰীত ওলাইছে মই ভবা নাছিলোঁ মই এপ্লাই কৰিম বুলি এণ্ড সেইটো টাইমত মই আমাৰ কলেজৰ ফেষ্টৰ কামত ব্যস্ত আছিলোঁ 2023 আৰু 24ৰ টেনিয়ৰত ষ্টুডেণ্ট কাউন্সিলৰ মই লিটাৰী ছেক্ৰেটেৰী সাহিত্য সম্পাদক সেই হিচাপত বহুতখিনি দায়িত্বও আছিলে মাৰ্চত আমাৰ যিটো এনুৱেল ফেষ্ট হৈ গ'ল তাত লিটাৰী ইভেণ্টছখিনি কণ্ডাক্ট কৰোৱা এণ্ড এভৰিথিং ইমান ভবা নাছিলোঁ সেইটো সময়ত কিন্তু একেবাৰে লাষ্ট দিনা আমাৰ এগৰাকী ফেকাল্টি মেম্বাৰ শিৱানী মেম তেওঁৰ কথা ক'বই লাগিব তেওঁক ধন্যবাদ দিবই লাগিব তেওঁ মোক ক'লে যে তুমি এপ্লাই কৰা পাৰিবা মই মাহঁতৰ ঘৰতো কথা পাতিলোঁ মাৰ লগত কথা পাতিলোঁ দেউতাৰ লগত কথা পাতিলোঁ ক'লে যে এপ্লাই কৰি চা যদি পাওঁ দেন ঠিক আছে আমি চাম কি হয় এণ্ড মই এপ্লাই কৰিলোঁ এণ্ড দেন ইণ্টাৰভিউ দিলোঁ পৰীক্ষাৰ মাজত হৈছিলে আমাৰ থাৰ্ড ছেমিষ্টাৰৰ ফাইনেল হৈ আছিলে দুটা পৰীক্ষাৰ মাজত এদিন গেপ আছিলে সেই গেপৰ দিনটোতে মোৰ পৰীক্ষা ইণ্টাৰভিউ প্ৰিপেৰেশ্যনৰ কাৰণে আগৰবাৰ এই এক্সচেঞ্জ প্ৰগ্ৰেমটো লাষ্ট ইয়েৰ পাৰ্টিচিপেট কৰা মাতিছ গুৱাহাটীৰ আয়ুষ্মান দাৰ পৰা পূৰা টিপছ ল'লোঁ দেন মোৰ ফ্লেটমেট আমাৰ সঞ্জয় দমাং তেওঁ নেপালৰ মাষ্টাৰ্ছ অফ ইকনমিক্সৰ ষ্টুডেণ্ট তেওঁৰ পৰা মই টিপছ ল'লোঁ গতিকে তেনেকৈ য'ৰ পৰাই পাৰোঁ মই লৈ আৰু ইণ্টাৰভিউটো দিলোঁ ইণ্টাৰভিউ দি মোৰ মন চন বহুত বেয়া যিমান ভাল হ'ব লাগিছিলে সিমান ভাল হোৱা নাছিলে একাডেমিক প্ৰশ্নও সুধিছিলে থিয়ৰী ক'ব কৈছিলে পলিটিকেল ছায়েন্সৰ থিয়ৰী সুধিছিলে দেন ছাষ্টেইনেবিলিটিৰ কথা সুধিছিলে কাৰণ মোৰ যিটো SOP আছিলে ষ্টেটমেণ্ট অফ পাৰ্পাছ তাত মই ছাষ্টেইনেবিলিটিৰ কথা লিখিছিলোঁ কাৰণ মই ইণ্টাৰেষ্টেড ইন ছাষ্টেইনেবিলিটি চ' সেইবোৰ ৰিলেটেড কুৱেশ্যন সুধিছিলে আৰু মই ভাবিছিলোঁ ক'ৰবাত নিশ্চয় কিবা এটা কেনা লাগিছে মই ভালকৈ দিব পৰা নাই আৰু মই নাৰ্ভাছ আছিলোঁ বহুত হয় এনেকুৱা নাৰ্ভাছনেছ বহুত আছে মোৰ গতিকে I just gave the interview and I thought I totally lost hope and এমাহমানৰ পিছত এপ্ৰিল নে মে' আছিলে মে' ষ্টাৰ্টিঙত সেইখিনি টাইমতে মই এটা ট্ৰিপত আছিলোঁ আমাৰ ফেমিলি ট্ৰিপ আছিলে লগতে খুৰা আছিলে সেইটো টাইমতে যেতিয়া আমি লংডিং গৈছিলোঁ লংডিং যাওঁতে জাষ্ট অৰুণাচলত এণ্টাৰ কৰা অলপ আগতে মোলৈ ফোন আহিছিলে মুম্বাই নাম্বাৰ মই ফোনটো উঠালোঁ কি হ'ল দেন মোক কৈছে যে ডু ইউ হেভ এ পাছপৰ্ট ৰেডি মই ক'লোঁ যে মই পাছপৰ্ট এপ্লাই কৰিছোঁ এতিয়ালৈকে অহা নাই তেতিয়া তেওঁ মোক সুধিছে যে জল্দি হোৱাৰ পিছত ডিটেইলছ আপলোড কৰি দিবা মোক কোৱাও নাই তেতিয়ালৈকে যে মই ছিলেক্টেড হৈছোঁ
দেন যেতিয়া মোৰ পাছপৰ্টৰ ডিটেইলছ সুধিলে দেন মই ঘৰ মানে গাড়ীত ক'লোঁ যে কিজানি মোৰ হৈ গৈছে। মাহঁতে কৈছে যে এতিয়া ইমান হৈ গৈছে বুলি নজপিয়াবি, ভালকৈ কনফাৰ্ম কৰি লওঁ। দেন মেছেজ দি সোধাৰ পিছত গম পালোঁ আৰু মোৰ হৈ গৈছে। পাছপৰ্ট মোৰ আহি গ'ল সোনকালে আহিছে। তৎকাল কৰা নাছিলোঁ, মই নৰ্মেল পাছপৰ্টেই কৰিছিলোঁ, মে বি এমাহ লাগিছিলে। দেন পাছপৰ্ট, দেন IELTS এক্সাম মই দিবলগীয়া হৈছে। চবেই দিব লাগিব, অষ্ট্ৰেলিয়া যিয়ে যাব খোজে পঢ়িবলৈ IELTS একাডেমিক এক্সামটো পাছ কৰিব লাগে। আৰু অষ্ট্ৰেলিয়া কেইবাখনো ইউনিভাৰ্চিটি পাছিং পাৰ্চেণ্টেজ ইজ 6.5 আউট অফ 9। বেন স্ক'ৰ বুলি কয় এইটো। গতিকে 4টা বেলেগ বেলেগ কেটেগৰীত এক্সামটো হয়, ৰাইটিং, ৰিডিং, স্পিকিং আৰু লিচেনিং। চ' 4টাতে 6 পইণ্টৰ ওপৰত থাকিব লাগে ইণ্ডিভিজুৱেলি, আৰু এভাৰেজটো 6.5তকৈ বেছি হ'ব লাগে। মই IELTS দিছিলোঁ দিল্লীত, কাৰণ দিল্লীত কম্পিউটাৰ বেছড টেষ্টটো আছে। গুৱাহাটীতো দিব পাৰে, গুৱাহাটীত কম্পিউটাৰ বেছডটো নাই, গুৱাহাটীত পেন এণ্ড পেপাৰ মোডটো আছে। গতিকে ৰিজাল্টটো আহোঁতে অলপ দেৰি লাগে। এণ্ড মোৰ সেইটো টাইমত যথেষ্ট অলৰেডি লেট হৈ গৈছিলে। চ' জল্দি IELTSৰ ৰিজাল্ট অহাৰ পিছত মই ডাইৰেক্ট ভিজা এপ্লাই কৰিম, সেইটোৱে মোৰ মাইণ্ডত আছিলে। এণ্ড ভিজা এপ্লাই কৰাৰ আগতে এপ্লিকেশ্যনখন গ্ৰাণ্ট হ'ব লাগিব। এপ্লিকেশ্যনখন গ্ৰাণ্ট হ'বলৈ এপ্লিকেশ্যন মানে এখন COE বুলি কয়, কনফাৰ্মেশ্যন অফ এনৰলমেণ্ট। চ' সেইখন ইউনিভাৰ্চিটিয়ে দিয়ে, মেকুৱাৰী ইউনিভাৰ্চিটি। চ' জাষ্ট আফটাৰ মোৰ ইণ্টাৰভিউত মই চিলেক্ট হ'লোঁ, দেন মই আকৌ মেকুৱাৰীক এপ্লাই কৰিবলগীয়া হৈছে যে টিচ গুৱাহাটীৰ পৰা মোক এনেকৈ চিলেক্ট কৰিছে, এণ্ড এয়া মোৰ ডিটেইলছ। আৰু তেওঁলোকে মোক বিচাৰিছিলে যে মোৰ IELTSৰ স্ক'ৰ, সেইকাৰণে মই ডাইৰেক্ট দিল্লী গ'লোঁ। ট্ৰেইনত গৈছোঁ ৰাজধানীত। আহোঁতে খালি বৰ বেয়া ট্ৰেইন এখনত আহিলোঁ দেই মই। ব্ৰহ্মপুত্ৰ মেইল আছিলে নেকি, কিবা এখন আছিলে মোৰটোত, ইমান ৰখাই আৰু মানে AC 3তে গৈছিলোঁ। বাট মোৰ ৰিটাৰ্ণ জাৰ্ণিটো বহুত বেয়া আছিলে, যোৱা জাৰ্ণিটো বহুত ভাল আছিলে। এণ্ড মোৰ পেচেঞ্জাৰ কেইজনো ইমানেই ভাল আছিলে, তেওঁলোকৰ লগত কথা পাতি আড্ডা দি তেওঁলোকেও মোক এই IELTSৰ কাৰণে হেল্প কৰিছে। এনেকুৱা এটা মোৰ অভিজ্ঞতা, সেইটো মোৰ মনত থাকিব। মানে এইটো মোৰ বেষ্ট ট্ৰেইন জাৰ্ণি। মই কথাই বহুত ডাইভাৰ্ট হৈ যাওঁ, বহুত কথা কৈ দিওঁ। চ' এতিয়া আকৌ ট্ৰেকলৈ আহিছোঁ। IELTS এক্সাম দিও আকৌ একেই কথা। পৰীক্ষা দি মই দুখত ঘৰলৈ ফোন কৰিছোঁ যে ইমান ভাল নাই হোৱা, এণ্ড ৰিজাল্ট 3 দিনত আহিব মোৰ। সেইকাৰণে মই কম্পিউটাৰ বেছটো দিছিলোঁ, কাৰণ কম্পিউটাৰ বেছটো 3 দিনমানতে আহে। দেন মই 3 দিনলৈকে দিল্লীতে আছিলোঁ যে ৰিজাল্টটো আহিব, বেয়া হৈছে যদি মই আকৌ ৰিটাৰ্ণ জাৰ্ণিটো কেঞ্চেল কৰি মই আকৌ এবাৰ IELTS দিম। লাগিবই মানে IELTS। আৰু আকৌ IELTSটো ইটছ এন এক্সপেঞ্চিভ এক্সাম, 17,000 টকা এবাৰ দিলে। চ' যদি মই পাছো নকৰোঁ দেন পইচাটো পানীতে পৰা নিচিনা হ'ব। গতিকে মনটো অলপ বেয়া লাগি আছিলে, মই ভালকৈ যেন দিব নোৱাৰিলোঁ। তেনেকুৱা ৰাতিপুৱা খাই যোৱা নাছিলোঁ, উঠা অলপ দেৰি হ'ল। মোৰ ফ্ৰেণ্ডে মোক ফোন কৰি উঠাইছে, এনেকুৱা অৱস্থা। গতিকে এইবোৰ বস্তু কোনেও যাতে নকৰে, অলপ চিৰিয়াছ হ'ব লাগে এইবোৰ ক্ষেত্ৰত। চ' সেই 3 দিনৰ পিছত যেতিয়া ৰিজাল্ট আহিলে, ডিচেণ্ট স্ক'ৰ আছে মোৰ IELTSত, 8 বেন স্ক'ৰ আছিলে। চ' ইটছ লাইক ভাল আৰু, মানে 9ৰ ভিতৰত 8 পাইছোঁ, মিনিমাম পাব লাগিছিলে 6.5। চ' মোটামুটি এটা ভাল স্ক'ৰে আহিছিলে। এণ্ড মই অসমীয়া মাধ্যমত পঢ়া, গতিকে সেই ইংৰাজীৰ প্ৰতি এটা ভয় যিটো অসমীয়া মাধ্যমৰ ষ্টুডেণ্টৰ থাকে, সাধাৰণতে এনেকৈ কয় যে মই মানে অসমীয়া মাধ্যমত পঢ়ি আমি ইংৰাজীত কেনেকৈ ভাল হ'ব পাৰিম। গতিকে এইটো কোনো ভয়ৰ কথা নহয়। এনেকুৱা নহয় যে অসমীয়া মাধ্যমত পঢ়িলে ইংৰাজী ক'ব নাজানিব ভালকৈ, সেইটো কোনো কথা নহয়। মই অসমীয়া মাধ্যমত পঢ়ি এতিয়া মই অষ্ট্ৰেলিয়াত পঢ়াৰ সুবিধা পাইছোঁ। মই ভাবোঁ সকলোৱে এইটো কৰিব পাৰে, জাষ্ট নিজৰ এটা উইল পাৱাৰ, ইচ্ছা শক্তিটো লাগিব। আৰু সেই যে মাজে যে এইটো যে ভাৱটো যে আহে যে মই পাৰিম নেকি, নোৱাৰিম নেকি, এই নিগেটিভিটিখিনি আঁতৰাই এই কামটো কৰি যাব লাগে, কষ্টটো কৰি যাব লাগে। ট্ৰাষ্ট ইন দ্য প্ৰচেছ, এদিন না এদিন মানে হ'বই এইটো। চ' তেনেকেই মই গোটেইখিনি অতিক্ৰম কৰি IELTSৰ স্ক'ৰ অহাৰ পিছত আকৌ ভিজা এপ্লাই কৰিলোঁ। ভিজা এপ্লাই কৰি মেডিকেল টেষ্ট দিবলৈ গৈছোঁ মই। মেডিকেল টেষ্ট দিয়াৰ পিছত ভিজা মোৰ 1 দিনতে আহি গৈছে, লাকিলি। মই বহুত লাকি।
ইউজুৱেলি ভিজা সময় লাগে মানুহে সেইটোৱে ভয় কৰে যে ভিজা কেতিয়া আহিব ভিজা কেনেকৈ এপ্লাই কৰিম কোনে কৰি দিব ভিজা এপ্লাই মই নিজে কৰিছোঁ ভিজা এপ্লাই এপ্লিকেশ্যনৰ পৰা আদি কৰি গোটেই প্ৰচেছটো মই নিজে কৰিছোঁ আৰু সেই হিচাপত কোনো বাধা বিঘিনি নোহোৱাকৈ হৈ গৈছে প্ৰথমবাৰতে চ' ভিজা অহাৰ পিছত ফ্লাইট টিকেট বুক কৰি মই পালোহি অষ্ট্ৰেলিয়া এণ্ড ইয়াত মেকুৱাৰী ইউনিভাৰ্চিটি মোৰ ইউনিভাৰ্চিটিখনৰ নাম QS ৱৰ্ল্ড ৰেংকিঙৰ 130 তেনেকুৱা মানে ৰেংকিং ভালেই আৰু ছ'চিয়েল ছায়েন্সৰ ছাবজেক্টখিনি টপ 100ত আছে এণ্ড মোৰ ইয়াত ছাবজেক্টছ হৈছে পলিটিকেল ছায়েন্সৰ এটা ইউনিট পলিটিকেল ভায়লেঞ্চ এনভাইৰমেণ্টেল ছায়েন্সৰ এনভাইৰমেণ্টেল মেনেজমেণ্ট ফৰ এ চেঞ্জিং ৱৰ্ল্ড কাৰণ I'm interested, more inclined towards sustainability and sustainable development, sustainable management of resources. Masters হয়তো তাতে কৰিম এতিয়া ভবা নাই একো প্লেন নাই এতিয়া ভাবিব হৈছে পিছে দেন আৰু এটা মোৰ ইউনিট আছে ছ'চিয়েল পলিচি এণ্ড লাষ্ট মোৰ কোৰ্চটো হৈছে 4টা আমি ইউনিট চুজ কৰিব লাগে গতিকে মোৰ 4টো হৈছে ইন্ট্ৰডাকশ্যন টু এনথ্ৰপ'লজি তো এইটো ট'টেলি কালচাৰ ৰিলেটেড আৰু কেনেকৈ আমি কালচাৰ এটাক চাব লাগে সেইটো মই আগতে নাজানিছিলোঁ মই ইণ্টাৰেষ্টেড আগৰ পৰাই বেলেগ বেলেগ কালচাৰ্ছত আৰু নিজৰ অসমীয়া কালচাৰটোৰ লগতে আমাৰ ওচৰে পাঁজৰে যিমানখিনি ধৰক জনজাতীয় ৰীতি নীতি কালচাৰ আছে সংস্কৃতি আছে সেইখিনিও স্কুলতো পঢ়িছোঁ এণ্ড জানিবলৈও ইচ্ছা আছিলে কিন্তু সেই প্ৰপাৰ যিটো মেথডটো কালচাৰ এটা বুজি পোৱাৰ সেই প্ৰপাৰ মেথডটো মই এনথ্ৰপ'লজিৰ এই কোৰ্চটো কৰি মই গম পাইছোঁ যে কেনেকৈনো আমি এটা কালচাৰক এপ্ৰ'চ কৰিব লাগে গতিকে এনেকুৱা বহুত নজনা কথা আগতে নজনা নেদেখা কেতিয়াও নোহোৱা অভিজ্ঞতা মই ইয়াত অৰ্জন কৰিছোঁ এণ্ড যিটো গোটেই জীৱন ধাৰণৰ প্ৰণালী অষ্ট্ৰেলিয়ান যিটো লাইফষ্টাইল সেইটো আমাৰ অসমৰ বা ভাৰতৰ লাইফষ্টাইলতকৈ সম্পূৰ্ণ বেলেগ মানুহৰ কথা বতৰাৰ পৰা আদি কৰি মানুহৰ ডায়েট কেতিয়া শুৱে কেতিয়া উঠে ৱৰ্ক কালচাৰ মানুহে কিমান ঘণ্টা কাম কৰে সকলোৱে বহুত বেছি ডিফাৰেণ্ট আৰু মই এজ এ ষ্টুডেণ্ট অষ্ট্ৰেলিয়াত এতিয়া মোৰ 2.5 মাহেই হ'ল এই 2.5 মাহত মই এই গোটেই বস্তুখিনি অবজাৰ্ভ কৰি মই অভিভূত হৈ পৰিছোঁ আৰু মই বিচাৰোঁ যে এইখিনি ইয়াত আহি মই যিখিনি কথা শিকিছোঁ একাডেমিকেলি শিকাখিনি নহয় ইয়াত এজন বাসিন্দা হিচাপে ইয়াৰ মানুহখিনিৰ মাজত থাকি মুঠতে যিখিনি জানিবলগীয়া কথা আছে গোটেইখিনি মই বিচাৰোঁ যাতে মই অনাগত আকৌ অষ্ট্ৰেলিয়াত পঢ়িব বিচৰা বা ইন জেনেৰেল মোৰ সমবয়সৰ বা মোতকৈ সৰুখিনি সকলোকে কওঁ মই ভাবোঁ মোৰ পৰা যদি 10জনো যদি অনুপ্ৰাণিত হয় কিবা এটা শিকে সেইখিনিয়ে মোৰ ক'বলগীয়া আছিলে আজিৰ ভিডিঅ'ৰ কাৰণে মোৰ কোনো স্ক্ৰিপ্ট নাই মই জাষ্ট যিখিনি কথা মনলৈ আহিছে মই ভাবি আছিলোঁ বহুত দিনৰ পৰা এটা ভিডিঅ' বনাম এনেকৈ ৰেকৰ্ড কৰিম কথাখিনি ক'ম বুলি আৰু মই এনেকৈ ভিডিঅ' হয়তো আৰু বনাম ইয়াৰ জাষ্ট আৰম্ভণি ইয়াৰ আগতে মই 2-3টামান বনাইছোঁ ৰেকৰ্ডিং বহুত কৰিছোঁ মানে এই ভিডিঅ'টো বনোৱা আৰু এটা ৰিজন এইটোৱে যে মোৰ অলৰেডি ফোনত মানে মেমৰি প্ৰায় ফুল চ' মই জল্দি ভিডিঅ'খিনি আপলোড কৰি এই পুৰণা ক্লিপখিনি ডিলিট কৰিব পাৰোঁ সেইকাৰণেই আজি লৰালৰিকৈ কৰি দিছোঁ এইটো উইদাউট এনি স্ক্ৰিপ্ট চ' নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ মোক ইমানখিনি সময় দিয়াৰ কাৰণে যিখিনি ক'লোঁ সেইখিনি তাৰ মাজতে ভুল ত্ৰুটি ৰৈ গৈছে কিন্তু ভালখিনি ল'ব আৰু ভুলখিনি ঘূৰাই দিব থেংক ইউ গুড নাইট